गसाइगाव महकुमा सिंनि भावरागुरि बाजाराव फालांगिरिफोरा गय सुपारि बायनायखौ बन्द खालामनानै सोमावसारो। मख'नो गोनां बाथ्रादि क'क्राझार जिल्ला सिंनि गसाइगाव महकुमानि बेन्दोङाव थानाय भावरागुरि बाजारा आफां आसामनिनो नैथि देरसिन गय सुपारि फालांगिनि जायगा होनना मिथिसार जानाय। नाथाय 17 फेब्रुवारि समबारखालि भावरागुरि बाजाराव गय सुपारि फाननो फैनाय सुबुंफोरनि गेजेराव जेंना नुजाथियो। मानोना फालांगिरिफोरा गय सुपारिखौ बायनायनिफ्राय जानगाराव थादोंमोन। गुबुन फारसेथिं फालांगिरिफोरा फोरमायनाय बादिब्ला बाजारनिफ्राय गोथां सुपारि बायनायनि उनाव फिन न'आव फोराननानै आसामजों लोगोसे खाथिनि गुबुन रायजोआव फाननाय जायो। नाथाय बिथांमोननि गोरान गय सुपारिनि GST खालामनानै खायसे दालाल सुबुंफोरा जेंना खालामबोनायनि अजद दैखांदों। बे बिथिङाव गय सुपारि फाननो फैनाय आरो फालांगिरिफोरा खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। कुमार बसुमतारी কৰ পৰা আহিছে? চেৰপানগুৰি কি লৈ আহিছে? সুপারি কিমান আনিছে সুপাৰি? 16 পেকেট কি বিক্ৰী হোৱা নাই? বিক্রি হওয়া নাই। কিয় বিক্ৰী হোৱা নাই? বাজারে এনে দিগদার কৰি আছে প্রশাসনত মানে কোনেও নিকিনে? নাই, তাতে কি কৰিব মালবিলাক? এনে চুকে আছে। এই ক্ষেত্ৰত কি ক'ব চৰকাৰক? চৰকাৰৰ কি ক'ব, পাব্লিকে যিমানখিনি টেক্স লৈ আছে পাব্লিকৰ ওপৰত পৰে। অলপ চলপ সংস্কাৰো দিলে ভাল আছিল আজি ব্যৱসায়ৰ কাৰণে। মানে বজাৰৰ এই সমস্যাবিলাক সমাধান হ'ব লাগে। সমস্যাৰ কাৰণে পাব্লিকৰ সমস্যা এইটো সমাধান হ'ব লাগে। সমাধানটো হ'ব লাগে। বজাৰটো মুক্তভাৱে চলিব লাগে। হয় হয়। আহিছে দাদা? আমি গোসাইগাঁও চেৰপানগুৰি। মোৰ নাম আবু জাকাৰিয়া। মই গোসাইগাঁৱৰ পৰা মই নিজৰ মাল নিজে গৃহস্থ মানুহ 8-10 পেকেট মাল লৈ আহিছোঁ ভাৱৰাগুৰি বাজাৰত। আমি জানো এই বাজাৰখন বহুত উন্নত, তামোল বিচি কিনিৰ বাবে বহুত ডাঙৰ এটা বাজাৰ। আমি এই বজাৰত চুপাৰি বিক্ৰী কৰিবলৈ আহিছোঁ। আজি চাওঁ যে তামোল বিক্ৰী হোৱা নাই। কোনোবাই পাইকাৰীয়ে আমাৰ তামোল দাম দৰ কোৱা নাই। কিয় কোৱা নাই আমি ভালকৈ বুজি পোৱা নাই। আমি যদি এতিয়া তামোলখিনি বিক্ৰী কৰিব নোৱাৰোঁ, কাঁচা মাল, সেইটো আমি কি কৰিম? ক'ত পেলাম? লৈ গৈ আমি কি কৰিম? আমি এইটো কোনো সমাধান পোৱা নাই। আজি আমি আমাৰ চৰকাৰৰ ওচৰত আমি এইটো সমাধানৰ কাৰণে বৰজোৰ অনুৰোধ কৰিছোঁ। এনেকুৱা যাতে আমাৰ খেলি মেলি ভৱিষ্যতত নহয়, আমি জানে শান্তভাৱে দুখীয়া মানুহ আমি কাম কৰি খাব পাৰোঁ, তাৰ বাবে আমি বৃহৎ অনুৰোধ জনাইছোঁ। আজি আমি ভাৱৰাগুৰি এৰিকা নাথ ব্যবসায়ী সমিতিৰ পৰা আমি আমাৰ CM ছাৰ আৰু BTIDৰ চিফ অনুৰোধ জনাইছোঁ যে আজি ভাৱৰাগুৰি চুপাৰিৰ কামটো ইমান পুৰণা কাম, সেইটো আমাৰ বাপ দাদাৰ পৰা চলি আছে ভাৱৰাগুৰি কাম। আৰু ইয়াত এই চুপাৰিৰ ইমান কাৰখানা আছে, আৰু চুপাৰি যিটো বজাৰ ভাৱৰাগুৰি, এইটো ক'ব গ'লে লোৱাৰ অসমৰ ভিতৰত এটা বৃহৎ বড় বজাৰ ভাৱৰাগুৰি। আৰু ইয়াত কমচে কম 150-200 মান কাৰখানা আছে। তার একটা কারখানাত 3-4টা করে লেবার আছে, তাৰপিছত কাঠমিটাৰ আছে। আজি এই ভাৱৰাগুৰিত কমচে কম 2-4-5-10 হাজাৰ মানুহ এই কৰ্মৰ পৰা বাচি আছে। আমি এতিয়া ইমান দিনলৈকে কোনো অসুবিধা নাছিল। আজি 2 বছৰৰ পৰা এনেকুৱা হৈ আছে যে আমি 1 বস্তা মাল ঘৰৰ পৰা ওলাব নোৱাৰোঁ। কিছুমান দুষ্ট চক্ৰই আছে, থানাত ফোন কৰি দিয়ে বা ICত ফোন কৰি দিয়ে, তাৰপিছত সেই মালটো সোমাই লৈ যায়। ইয়াৰ কাৰণে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ী যিবিলাক আছে তাৰ সিহঁতৰ ইমান হাৰাশাস্তি হৈ আছে, সেইটো ক'ব নোৱাৰোঁ আমি। ইমান হাৰাইছে যে যোৱা যেনেকুৱা শুক্ৰবাৰ দিনা আমাৰ মান্দাপাৰা ল'ৰা এটা 3 বস্তা মাল লৈ গোচকা যাই আছিল, যে কোনোবা দুষ্ট চক্ৰ কোনো ল'ৰাই এটা ফোন কৰি দিলে ICক। ফোন কৰি দিয়াৰ পাছত IC তাক আনি সোমাই দিলে থানাত। তাৰপিছত শুক্ৰবাৰে নেৰিলে। শনিবাৰে তাৰপিছত আমি হুলস্থুল কৰাৰ পিছতহে তাকে দিছে, কিন্তু এৰিছে কোনো কণ্ডিশ্যন নাই। সিহঁতে এটাই কথা, চুপাৰি পালে ধৰিবই। যে আমি কি কৰি খাম তেনেহ'লে? আমাৰ এইটো CM ছাৰ আৰু আমাৰ চিফ ছাৰৰ ওচৰত এইটো আমাৰ অনুৰোধ যে আমাক জীয়াই থাকিবলৈ দিয়ক, আমাক কৰ্ম কৰি খাব দিয়ক। আমিতো চুৰি কৰা নাই বা বেলেগ কিছু কৰা নাই। আমি জেনুইন বস্তু বজাৰৰ পৰা কিনিছোঁ, গাঁৱৰ পৰা কিনিছোঁ, কিনি আনি আমি নিজৰ ফেক্টৰীত মেনুফেকচাৰ কৰিছোঁ, কৰি আমি বেচিম বজাৰত। আৰু অকল কি চুপাৰিত কি আছে? চুপাৰি অকল GST আছে। আমি ইয়াৰ পৰা যদি শুকনা মাল পঠাম, য'তে পঠাওঁ আমি GST কাটি পঠাম। আমি চৰকাৰৰ টেক্স দিম, টেক্স দি পঠাম। আমিতো চুৰি কৰি পঠোৱা নাই। তাৰপিছতো আমাক হেৰাছমেণ্ট কৰি আছে। এইটো কিহৰ কাৰণে হেৰাছমেণ্ট কৰি আছে? আৰু এই দুষ্ট ল'ৰাবিলাক য'তে ত'তে ধৰি হেৰাছমেণ্ট কৰে। যোৱা বছৰৰ পৰা কিমান গাড়ী ধৰিলে, কিমান কৰিলে। আজি শ্ৰীৰামপুৰত থানাত কিমান মাল পৰি আছে, হাজাৰো মানুহ যাৰ 1 লাখ টকা পুঁজি নাই, তাৰ এই পুঁজিটো তাৰ শ্ৰীৰামপুৰ থানাতে পৰি আছে। এনেকুৱা হ'লে আমি কেনেকৈ কৰি খাম? আমি লিগুলত যাম। আমি চৰকাৰতো এগেইনষ্টত যোৱা নাই। চৰকাৰক টেক্স দিব লাগে, আমি টেক্স দিম, টেক্স দি আমি মাল পঠাম। এইটো আমাৰ সমাধান লাগে। এইটোৱে আমাৰ অনুৰোধ চৰকাৰৰ ওচৰত, CM ছাৰৰ ওচৰত আৰু চিফ ছাৰৰ ওচৰত। এইটো অনুৰোধ আমাৰ
যে আমার সমাধানটো দিয়ক, আমি কি কৰি খাম। না প্ৰশাসনেতো এই কোনোবা দুষ্ট চক্ৰে ফোন কৰি দিয়াৰ লগে লগে সোমাই দিয়ে, একো নকয়। একো লগত বহিছিলোঁ বা আমি পালে ইনফৰমেশ্যন দিলে, আপোনাৰ পাব্লিক ইনফৰমেশ্যন দিলে আমি ধৰিম। তো পাব্লিক ইনফৰমেশ্যন আমাৰতো ইয়াতো বাৰ্মিছৰ কাম নহয়, আমাৰ ইয়াতে অকল লোকেল চুপাৰী কাম। আহি চাই লওক, চাব পাৰে সকলোৱে আহি। বাৰ্মিছৰ কামটো ভাৰতীয় বাৰ্মিছৰ কাম নহয়, ইয়াত অকল লোকেল চুপাৰী লোকেল তামোলৰ কাম হয়। আমাৰ যেনেকৈ ভাৰগুৰি বজাৰ, কচুগাঁও বজাৰ, গুৰুফলা বজাৰ, চৰাবিল বজাৰ, আহি চাওক কিমান তামোলৰ ইয়াতে আমদানি। এই তামোলখিনিতো গোটেইখিনি ভাৰগুৰিত আহে, আৰু ভাৰগুৰিতে মেনুফেকচাৰ হয় এইটো। তো এইটো অত্যাচাৰ কৰি আছে। আমাৰতো এইটো বাৰ্মিছৰ কাম নাই, সিহঁতে বাৰ্মিছ বনাই দিয়ে, আমাৰ চুপাৰী ধৰি বাৰ্মিছ বনাই দিয়ে। টেষ্ট কৰক সিহঁতে, টেষ্ট কৰি চাওক, আমাৰ কাৰখানাত আহি টেষ্ট কৰি লওক যে এইটো বাৰ্মিছ নে লোকেল হয় এইটো। আৰু আজি চৰকাৰ স্কিম দি আছে তামোল গছ লগাৰ কাৰণে। তামোল গছ লগাইখিনি এইটো কি কৰিব, আমি পাব্লিক কি কৰিব? আজি যদি তামোল গছ লগাৰ পিছত তামোল যদি বেচিব নোৱাৰে, সেইটো খাব না পিন্ধিব, এইটো কি কৰিব? এইটো চৰকাৰে স্কিম দি আছে আৰু চৰকাৰে আৰু ধৰি আছে, তেনেহ'লে কেনেকৈ চলিব এনেকুৱা এইটো ব্যৱস্থা? কিনি কি কৰিম? কেইদিন কিনিম আমি? কিনি কি কৰিম আমি? আমি বিক্ৰী কৰিব নোৱাৰোঁ, কিনি কি কৰিম আমি? কেইদিন কিনিম? এদিন, দুদিন, এসপ্তাহ কিনিম, তাৰপিছত কাৰ কিমান টকা আছে? আৰু আমিতো ইমান ডাঙৰ ব্যৱসায়ী নহয়, আমি ক্ষুদ্ৰ ব্যৱসায়ী। আজি ভাড়াগুৰিত কিমান মাল আহিছে আজি? ঘৰত আছে বহুত আমাৰ মাল আছে, মোটামুটি 500-600 কুইণ্টেল হ'বই তামোল। আজি 2 বছৰমান হ'ল এইটো প্ৰব্লেম, আমি আগত ফেচ কৰা নাই প্ৰব্লেম। আজি ইমান দুখীয়া মানুহ, চবেই যিকেইটা মানুহ আছে চব দুখীয়া মানুহ আহিছে ইয়াত। আজি কচুগাঁও, চৰাইবিল চব ফালৰ পৰা মানুহ আহিছে চুবুৰী লৈ পেলাই, তামোল লৈ পেলাই বিক্ৰী কৰিবলৈ, কিন্তু আমি কিনিব পৰা নাই। কিহৰ কাৰণে? কিনি পেলাই আমি কি কৰিম? আমাৰ ভাৰগুৰিৰ পৰা শ্ৰীৰামপুৰলৈকে এনেকুৱা এটা অৱস্থা হৈছে চিণ্ডিকেটৰ, মানে ক'ব নোৱাৰি, মানে গৰু ছাগলীৰ নিচিনা হৈ গৈছে। য'তে যাওঁ ত'তে বোলে মানুহ চিণ্ডিকেটৰ, তাৰ মানুহ, ইয়াৰ মানুহ, অমুকৰ মানুহ, মাল ওলালেই ধৰি লৈ যায়। পুলিচে মানে কমেই লয়, এই আম মানুহবিলাক যে চিণ্ডিকেট আছে এইবিলাকে ধৰি লৈ যায় বেছিভাগ। আৰু এনেকুৱা এটা অৱস্থা মানে ক্ৰিয়েট কৰিছে সিদিনা, মানে বেয়া লাগিলে, নিজে ডাইৰেক্ট কৈ পেলাল যে মই এটা বস্তাও চুবুৰী তামোল লৈ যাব নোৱাৰিম, মানে নিদিম। তাৰপিছততো এইটো যি হ'ল। আজি চাওক, আজি আমাৰ কিন্তু পেটত মানে লাভ পৰি গৈছে। আজি আমি যিয়ে থাকিবলৈ অৱস্থা মানে বেয়া হৈ গৈছে আমাৰ খুব মানে দুখ আৰু পৰিতাপৰ বিষয়। আজি মানে হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে চিণ্ডিকেট বন্ধ কৰি দিব, দালাল চক্ৰ বন্ধ কৰি দিব, কিন্তু আমিতো ইয়াত দেখা পাইছোঁ মানে বেছিহে হৈ আছে। তো মই কৰ্জৰ বাবে অনুৰোধ কৰিছোঁ, আমাৰ পৰদৰ ডাঙৰীয়া আছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, তাক আমি মানে কৰ্জৰভাৱে অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে এইটো আমাৰ সমাধান কৰি দিয়ক, নহ'লে আমি মৰি যাম। আমাৰ ইয়াত কমচে কম 10,000-15,000 মানুহ, আমাৰ লেবাৰ শ্ৰেণী মানুহ আছে, কাম কৰি আছে, একদম মৰি যাব, কৰিবলৈ একো নাই আমাৰ। তাক কৰ্জৰভাৱে অনুৰোধ কৰিছোঁ, এইটো অতি সোনকালে সমাধান কৰি দিয়ক। GST লাগে, GST দিয়ক, GST আমাক কৈ দিয়ক যে GST দি আপোনালোকে মাল পঠাম, আমি GST দি মাল পঠাম, একো প্ৰব্লেম নাই আমাৰ, GST চবৰে আছে। আপোনালোকক আমি অনুৰোধ, আপোনালোকৰ জৰিয়তে দি, আমি মিডিয়াৰ জৰিয়তে দি আমি হিমন্ত বিশ্ব শৰ্মা আৰু পৰদৰ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, অতি সোনকালে এইটো সমাধান কৰি দিওঁ, নহ'লে আমি মৰি যাম। আমাৰ কৰিবলৈ একো নাই, আমাৰ বেলেগ বিজনেছ নাই, আমি বেলেগ বিজনেছ কৰি খাম, এইটোৱে।